নমস্কাৰ সকলোলৈকে মই নিৰ্মালী বৰাই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে। আজি আমি যাম ফুৰিবলৈ আৰু ক'লৈ যাম এতিয়া আপোনালোকক কৈ নিদিওঁ, ভিডিঅ'টো শেষলৈকে চাই যাব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি আহি পাই গ'লোঁ বানাৰকাটাৰ চিৰিয়াখানা আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ, বলক টিকট ল'ম। এয়া টিকট ল'বলৈ আহি দেখি পাইছোঁ হাজাৰ হাজাৰ মানুহ। অ' মাই গড, ইমান মানুহ চিৰিয়াখানা চাবৰ কাৰণে। বাপৰে বাপ, এয়া দেখিছে নহয় কিমান মানুহ। আমাৰ টিকট কৰা হৈ গ'ল আৰু এইখন হৈছে মেইন গেট। এইখনৰ তলেদি আমি সোমাই যাম। ইমানেই মানুহ, ৰখি ৰখি আমনিয়ে লাগি গ'লগৈ। আৰু এইফালে দেখিছে নহয় মেচিনটোৰ তলেদি আমি সোমাই যাম। এই মেচিনটোৰ দ্বাৰাই আমাক চেক কৰা হৈছে, কাৰণ কোনোবাই কিবা নিচাজাতীয় দ্ৰব্য লৈ আহিবও পাৰে। এইখন আপোনালোকে দেখিবলৈ পাইছে চাফাৰী। এইখনতে উঠি পেলাই গোটেই চিৰিয়াখানা ঘূৰিম। আৰু এইখনত যাবলৈ হ'লে আমাক টিকট লাগিব, সেইটো টিকট কাউণ্টাৰ। ইয়াতে লাইন পাতি আছোঁ আমি টিকট কৰিবৰ কাৰণে। দেখিছে ইমান মানুহ ভিৰ। লাইন পাতোতে পাতোতে প্ৰায় 1.5 ঘণ্টামানেই হৈ গ'ল, এতিয়ালৈকে আমি টিকট পোৱাই নাই। ফাইনেলি আমাৰ টিকট কটা হৈ গ'ল। এতিয়া আমি ইয়াৰ গাড়ীত বহিছোঁ আৰু এয়া দেখিছে আপোনালোকে হাতত পূৰা টিকট লগাই দিছে, কাৰণ কিয় ইয়াত বহুত মানুহ। কোনোবাই খোজকাঢ়িয়ে যায়, কোনোবা গাড়ীত যায়। আমি গাড়ীৰ পৰা নামি গ'লে খেলি মেলি হৈ যাব পাৰে, সেইকাৰণে টিকটটো লগাই দিয়ে। আৰু এতিয়া আমি ইয়াত গৈ আছোঁ চিৰিয়াখানাৰ ভিতৰলৈ। ভিডিঅ'টো শেষলৈকে চাই যাব, চিৰিয়াখানাৰ ভিতৰত কি কি আছে সকলোবোৰ দেখুৱাম আপোনালোকক। এইফালে দেখিবলৈ পোৱা গৈছে জিৰাফ আৰু এয়া হৈছে টাৰ্কি। সৰু সৰু ঢেৰ আছে, এয়া দেখিছে নহয় পূৰা গা নচুৱাই নচুৱাই আছে। আৰু এয়া হৈছে ঘঁৰিয়াল, এটা আছে বামত, দুটা আছে পানীৰ মাজত, আৰামত পানীৰ মাজত একদম ঘূৰি ফুৰিছে। আৰু এইফালে হৈছে উট পক্ষী, মানুহক দেখি একদম কাষলৈ চাপি আহিছে, কিবা দিব নেকি খাবলৈ এনেকৈ ভাবিছে। এয়া দেখিছে নহয়। আৰু এইফালে হৈছে জলহস্তী। জলহস্তী একদম পানীৰ মাজত আছে, গাটো লৰচৰ কৰা নাই, একদম আৰামত দুইটা একদম ৰখি আছে দেই একে জেগাতে। আৰু এয়া হৈছে হাতী, বিৰাট ডাঙৰ হাতী নহয়, সৰু সৰু হাতীকেইটা 4টা আছে। এনেকেই পিঞ্জৰাৰ মাজত বন্ধ কৰি ৰখা হৈছে সিহঁতক। ইয়াতে পূৰা খাদ্য যোগান ধৰি থাকে। এটা আগলৈ আহিছে একদম, এটা পিছলৈ গৈছে। আৰু এয়া হৈছে বান্দৰ, গছৰ তলত বহিলৈ একদম পূৰা তেতেলী খাই আছে, মানুহক দেখিলেও ভয় নকৰে। আৰু এয়া দেখিবলৈ পাইছে জিৰাফ। এইফালে দেখিবলৈ পাইছে বাঘ, দুটা একদম গছৰ তলত শুই আছে। আৰু সেইফালে দেখিছেনে এটা বাঘে কেনেকৈ ডিঙি মেলি মেলি চাই আছে। ইমান মানুহ আহিছে, ই ভাবিছে চাগে এবাৰ বাহিৰলৈ ওলাই যাব পৰা হয়। মই কেমেৰাটো আঁতৰৰ পৰা দেখুৱাইছোঁ কাৰণে সৰু সৰু দেখিছে, কিন্তু বিৰাট ডাঙৰ হয় বাঘকেইটা। আৰু আছে চাগে গুহাৰ মাজত সোমাই আছে, ওলাই অহা নাই। আৰু এইফালে হৈছে এইটো শিলৰ গুহা, ইয়াতে বাঘকেইটা থাকে। এইফালে আছে ভালুক পিঞ্জৰাৰ মাজত। এয়া দেখিছে নহয় পাথৰকেইটা আঁৰ লৈ এবাৰ সোমাইছে এবাৰ ওলাইছে। কেমেৰাটো আঁতৰৰ পৰা ধৰিছোঁ কাৰণে স্পষ্টকৈ আপোনালোকক দেখাব পৰা নাই, কাৰণ কিয় আগফালে সিহঁতে ওলাইয়ে অহা নাই, সিফালে আছে পাথৰৰ আঁৰত। সেইফালে সেইটো আপ ডাউন কৰি আছে একদম। এইবাৰ দেখিবলৈ পোৱা গৈছে হৰিণ। হৰিণখিনি দুভাগ কৰি ৰাখিছে। সেইফালে আপোনালোকে দেখিছে সেইখিনি হৈছে শিং নথকা হৰিণ, আৰু এইফালে হৈছে শিং থকা। আহি আহি এইবাৰ পালোঁ কাছৰ। এয়া পানীৰ মাজত আছে কেইটামান, বামত আছে কেইটামান। এয়া দেখিছে কাছৰ কিমান আছে। আৰু এয়া হৈছে ভাটৌ চৰাই, বহুত নানা ধৰণৰ ইয়াত চৰাই চিৰিকটি আছে। এয়া দেখিছে আপোনালোকে, সকলোখিনি মই দেখুৱাই দিছোঁ। এইফালে পানীৰ মাজত সাপ এডাল। আমাৰ চিৰিয়াখানা ঘূৰা হৈ গ'ল, বহুতো বাকী থাকি গ'ল, কিন্তু কি কৰিম টাইমৰ অভাৱ। আমি এতিয়া এই চিৰিয়াখানাৰ পৰা ওলাই আহিছোঁ। আৰু এয়া গাড়ীখন দেখিছে নহয়, বাইদেউজনীয়ে চলাইছে। ইয়াত গাড়ী মাইকী মানুহে চলায়। আৰু আহি লৈ পেলাই ইয়াত দোকান দেখিছে, ইয়াত খেলা ধূলা বস্তু পায় সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ। এইফালে খোৱা হোটেল। আৰু আহি আহি বেগৰ দোকান। ভাবিছোঁ বেগ এটা বহুত প্ৰয়োজন হৈ আছিলে, বেগ এটাকে লৈ লওঁ বুলি। আৰু গীতাই মই দুইজনী বেগ এটা লৈ ল'লোঁ।
এইফালে আকৌ চশমা দেখি ছোৱালীকো চশমা এযোৰ দৰকাৰ হ'ল। জানেই আপোনালোকে সৰু সৰু ল'ৰা ছোৱালীবিলাকক যিটোকে দেখি সেইটোকে লাগে। আমি ৰুম পাই গ'লোহি। আহি পাওঁতে বহুত ৰাতিয়ে হৈ গ'লগৈ আৰু গোটেই দিনটো ঘূৰি ঘূৰি মাথা চাথা বিষ উঠি গ'লগৈ। আহিয়ে চাহ একাপ খাই ল'লোঁ, এতিয়াহে অলপ ভাল লাগিছে। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈ আপোনালোকৰ মাজলৈ নতুন নতুন ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ আহোঁ। বাই বাই, সকলোকে গুড নাইট।